Hey guys, to New Year party vlog হয় তো মই বহুত লেট হৈ গ'লো ভিডিও এডিট কৰোঁতে মিলোতে ঠাণ্ডা তো এইবোৰ আমি আজি 31 ডিচেম্বৰৰ ব্লগ তো খানাৰ কাৰণে প্ৰিপাৰেশ্যন কৰিছে বঢ়িয়া খানা বনাইছে মই ভিডিও বনাই আছোঁ আৰু মই বাহিৰত অলপমান লাইটৰ ওচৰত অলপমান পোষ্ট দিলোঁ তাৰপিছত বাকী কামবোৰ কৰি আছে চিকেন তন্দুৰী বনাব চিকেন কাৰী বনাব পোলাও বনাব তো দেখাই যেন চাই থাকোঁ তো মই অলপ এনেই আৰু পোষ্ট তাৰপিছত ইয়াৰ মোৰ ৰুমত মাইনাক শুই আছে সেইকাৰণে মই জাষ্ট একো চাউণ্ড কৰা নাই জাষ্ট ভিডিঅ'টো লৈছোঁ আৰু তাৰপিছত মই জাষ্ট একো কাম কৰা নাই তেনেকৈ ইয়াতে কৰি আছে যিহেতু আৰু তাৰপিছত মই আকৌ পাকঘৰলৈ গ'লোঁ ইয়াত পোলাও বনাই আছে নৰ্মেল পোলাও বনাই আছে আৰু চিকেন কাৰীও বনাব আৰু ইয়াত চিকেন কাৰী বনাই আছে বাদাম ইয়াত দি আছে ধুনীয়া লাগিছে কিন্তু মই ভিডিঅ' পুৰা কমপ্লিট মানে শ্বুট কৰি নহ'ল এক্সট্ৰাকৈ তাৰপিছত চিকেন বনাই আছে তাৰপিছত ইয়াত চিকেন তন্দুৰী বনাবৰ কাৰণে প্ৰিপাৰেশ্যন চলাইছে ইয়াত ট্ৰেখনত তেল দিয়া হৈছে তাৰপিছত ইয়াত লেগ পিচ কেইখন দিছে তো 5টা মানুহ ফেমিলি মেম্বাৰটো 5খনে দিয়া হৈছে ইয়াত 5খন তাৰপিছত আৰু এখন সৰু দিয়া আছে চাইডত দিয়া আছে তাৰপিছত ইয়াত অভেনতো টাইম মেনশ্যন কৰি দিয়া আছে চ' আহক চাই তাৰপিছত ৰাতি খাবৰ কাৰণে ৰাতি চিকেন কাৰী পোলাও চিকেন লেগ পিচ চিকেন তন্দুৰী তো খাবলৈ ৰেডি হ'লোঁ তো সকলোকে হেপী নিউ ইয়াৰ লেট কৈ বহুত লেট তো থেংকছ